Hello friends, welcome to my channel The Art Life with Deep. আজিৰ ভিডিওটো স্টাৰ্ট কৰাৰ আগতে মই ভাল খবৰ দিবলৈ গৈ আছো। যোৱা সপ্তাহত মই এটা আপোনাৰ চাকৰিক লৈ এটা মই ভিডিও আপলোড কৰিছিলো। সো সেই ভিডিওটো চাই মোলে প্ৰায় আপোনাৰ 200খন সিভি বহুত ল'ৰা ছোৱালীয়ে মোলে পঠিয়াই দিছিলে। মোৰ মেইল আইডিলে মই তাত মেইল আইডি এটা দি দিছিলো। সো সেই মেইল আইডিৰ পৰা মই গুটেখিনি সিভি লৈ মই জিঅন কনসাৰ্ন এইচআৰ তেখেতলৈ মই পঠিয়াই দিছিলো। আৰু মই ৰিসেন্টলি খবৰ পোৱা অনুসৰি তাতে তাৰ পৰা আপোনাৰ দুজন লৰালে ইন্টাৰভিউৰ বাবে কল গৈছে। অলৰেডি দুজন লৰালে কল গৈছে ইন্টাৰভিউৰ বাবে। সো এইটো এটা বহুত ভাল খবৰ হয় একচুয়ালি। সো মই সেই দুজন ক্যান্ডিডেটলে অল দ্য বেষ্ট থাকিল মোৰ ফালৰ পৰা। সো আপোনালোকে যেন ইন্টাৰভিউটো ভালকে এটেন্ড কৰে। ওকে, সো আজিৰ ভিডিওটো মই স্টাৰ্ট কৰিব লৈছো। সো স্টাৰ্ট কৰাৰ আগতে আপোনাৰ যদি এই চেনেলটো এতিয়াও কোনোবাই সাবস্ক্ৰাইব কৰা নাই এতিয়া সাবস্ক্ৰাইব কৰি লওক। যদি ভাল লাগে লাইক বাটনটোৰ পৰা ক্লিক কৰি দিব। সো মই আজি আকৌ এটা আপোনাৰ নতুন জবৰ বিষয়ে আপডেট দিবলৈ গৈ আছো। সো আজিৰ ভিডিওটো একচুয়ালি যেটো মই আপডেট দিম এটো একচুয়ালি কোনো প্ৰাইভেট জব নহয়। এতিয়ালৈকে মই কোনো খবৰ অহা নাই প্ৰাইভেট জবৰ। এটা আপোনাৰ চৰকাৰী চাকৰিৰ এটা মই আপডেট পাইছো। সো হেতুৰ ওপৰত মই আপোনালোক আপডেট দিবলৈ গৈ আছো। সো হেতু হৈছে আপোনাৰ অসমৰ শিক্ষা বিভাগত হয় অসমৰ শিক্ষা বিভাগত আপোনাৰ 133টা আপোনাৰ পজিশন খালি হৈছে, যোনটো আমাৰ ডিএসসি বুলি কয়। যত অসমত আপোনাৰ শিক্ষা বিভাগ যেটো আছে আপোনাৰ তাতে আপোনাৰ 133টা পদ খালি হৈছে। সো পদসমূহ হৈছে এনেকুৱা ধৰণৰ আপোনাৰ জুনিয়ৰ এসিস্ট্যান্ট হেড অফিস তাতে আপোনাৰ 20টা পোষ্ট ওলাইছে। তাৰ পিছত আপোনাৰ জুনিয়ৰ এসিস্ট্যান্ট ডিস্ট্ৰিক্ট লেভেলত আপোনাৰ 99টা পোষ্ট উলিয়াইছে আৰু আপোনাৰ ষ্টেটিষ্টিক্যাল এসিস্ট্যান্টত আপোনাৰ 14টা পোষ্ট ওলাইছে। সো কোৱালিফিকেশন কিন মই কৈ দি আছো কি কোৱালিফিকেশন লাগে এটা আপোনাৰ কোৱালিফিকেশন লাগিব গ্ৰেজুৱেট উইথ ষ্টেটিষ্টিক্স বা আপোনাৰ ইকনমিক্স নহলে ম্যাথমেটিক্সত আৰু আপোনাৰ লগতে 6 মাহৰ ডিপ্লোমা কম্পিউটাৰ আপোনাৰ জনা হ'ব লাগিব। 6 মাহৰ ডিপ্লোমা এখন আপুনি দিব লাগিব। সো আৰু ইয়াত আপোনাৰ এজটো দিয়া আছে আপোনাৰ মিনিমাম এজ হৈছে আপোনাৰ 18 বছৰ আৰু আপোনাৰ ম্যাক্সিমাম হৈছে 38 বছৰ। সো 18 পৰা 38 বছৰ যিখিনি আপোনাৰ ক্যান্ডিডেট আছে তেওঁলোকে ইয়াত এপ্লাই কৰিব পাৰিব। কেনেকৈ এপ্লাই কৰিব এটো সিম্পল হয়, এটো অনলাইন এপ্লাই হ'ব আপোনাৰ। কিন্তু বৰ্তমান আপোনাৰ অনলাইন যেটো এপ্লিকেশন ফৰ্ম ইতালে খুলি দিয়া নাই। এটো আপোনাৰ খুলিব আপোনাৰ 8 জুন 2020ত আৰু এটো আপোনাৰ ক্লোজিং ডেট হৈছে আপোনাৰ 23 জুন 2020ত। সো যিমান ক্যান্ডিডেট আছে তেওঁলোকে যদি কোনোবা যদি এপ্লাই কৰিব বিচাৰিছে তেতিয়ালে 8 জুনৰ পৰা তেওঁলোকে এপ্লাই কৰিব অনলাইনত। আৰু আপোনালোকৰ যেটো ওয়েবসাইট দি আছে অফিচিয়েল ওয়েবসাইট এতে দিয়া আছে, চাই থাকক। এটো আপোনাৰ এই যেটো আপোনাৰ অফিচিয়েল ওয়েবসাইট দি আছে ইয়াতে গৈ আপুনি এপ্লাই কৰিব পাৰিব। সো আজিৰ ভিডিওটো এটোই আছিল। সো এনেকুৱা ধৰণৰ চাকৰি খবৰৰ কাৰণে এই চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি লওক আৰু আজি কাৰণে এইখিনিয়ে। ধন্যবাদ, থ্যাংক ইউ।